নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সামনেলত আপোনালোকে দেখা ধৰণে আজি আমি সম্পূৰ্ণভাৱে এটা নতুন টপিকৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ যাম আৰু সেই ডিছকাশ্যনটো আমাৰ আজি সকলো এডিআৰই নাইবা ষ্টেট লেভেল এক্সাম দিয়া সকলো কেণ্ডিডেটৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক বুলি আমি ভাবোঁ। তেন্তে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সামনেলত আপোনালোকে দেখাৰ ধৰণে আপোনালোকক জনাব বিচাৰোঁ যে যদি আপোনালোকে ভালদৰে প্ৰিপেয়াৰ নহয় এডিআৰই নাইবা যিকোনো এক্সামৰ বাবে তেতিয়াহ'লে আপোনালোকৰ পাছ কৰাৰ শতাংশ সেইটো একেবাৰে কমি যোৱাৰ এটা সম্ভাৱনা থাকে। আপোনালোকে দেখা পাইছিল যে এডিআৰই 2022 to 2023 ভিতৰত হোৱা আমাৰ প্ৰিভিয়াছ এক্সামৰ কেণ্ডিডেটৰ সংখ্যা আছিল 11 লাখৰ পৰা 11 লাখৰ ওপৰত আৰু সেই তুলনাত আমি চাবলৈ গ'লে এইবাৰৰ কেণ্ডিডেটৰ সংখ্যা আমাৰ 11 লাখৰ পৰা 15 লাখৰ ভিতৰত হোৱাৰ এটা সম্ভাৱনা আছে, যিটো আমাৰ APSC নাইবা UPSC এক্সামৰ কেণ্ডিডেট এপিয়াৰেঞ্চৰ লগত তুলনা কৰিলে বহুগুণে বেছি হোৱা দেখা যায় আৰু ইয়াত আপোনালোকৰ পাছিং শতাংশ আপোনালোকৰ কমি গৈ 1%ৰ তলত থাকিব আৰু যিটো আপোনালোকে ক'বলৈ গ'লে পাছ কৰা একেবাৰে অসম্ভৱ বুলি আপোনালোকে ইয়াত দেখা পাইছে। চ' সেইবাবে যদি আপোনালোকে ভালদৰে আপোনালোকে এই এক্সামটোৰ বাবে প্ৰিপেয়াৰ নকৰে নাইবা আপোনালোকে যদি এই এক্সামটো ভুল ধৰণে আপোনালোকে এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকে এই এক্সামটো পাছ কৰা একেবাৰে অসম্ভৱ। সেইবাবে যিসকলে ভালদৰে এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰিম বা প্ৰিপেয়াৰ কৰি আছে তেখেতসকললৈ মোৰ এটাই অনুৰোধ যাতে প্ৰিপেয়াৰ কৰাৰ লগে লগে নিজৰ শৰীৰ নাইবা নিজৰ স্বাস্থ্যৰ প্ৰতি তেখেতসকলে ভালদৰে ধ্যান দিয়ে, যাতে এক্সামৰ দিনা ভালদৰে তেখেতসকলে সুস্বাস্থ্যৰে বা সুশৰীৰেৰে গৈ এক্সামটো ভালদৰে লিখি আহিব পাৰে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। ধন্যবাদ।